হাই ফ্ৰেণ্ডছ, মই প্ৰণালীয়ে পুনৰ এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আশা কৰিছোঁ আগৰ দৰে আদৰি লৈ যেন। আৰু এতিয়া ৰাতিপুৱা আজি ৰ'দটো বৰ ধুনীয়াকৈ ওলাই আহিছে আৰু আমাৰ ধুনে চাইকেল ধুই আছে। ধুনে ধুই আছে চাইকেল। ধুন দে, আমাৰ ধুনে চাইকেল চাফা কৰিয়ে আছে দেই। চাইকেল ধুইছোঁ হে কিহে ধুইছা? এইটোৱে ধুইছে। ক'ত আহিলা কৈ দিয়া, ক'ত আহিলা তুমি? আৰু আমাৰ চাইকেলখন ভালকৈ চলাব পৰা হোৱা নাই, হাফ পেডেল মাৰি যায় এইখন চাইকেল। আৰু সেইখনকে ৰাতিপুৱাৰ পৰা ধুয়ে থাকে। কি কৰিছা ধুন? ধুই আছে। আৰু মই মাতিব পৰা নাই, শুকান মায়ে শিলিখা ৰ'দত দিছিলে তাৰে এটা আনি পেলাই খাই আছোঁ। এতিয়া শাক বুটলোঁগৈ আৰু আপোনালোকৰ মাজতে শ্বেয়াৰ কৰিম কি বুটলো। চবেইতো শাক চিনি পায়েই, তথাপিতো মই বুটলোঁগৈ যাওঁ আৰু দেখুৱাম। মাটি দি খাবা দে। এইফালে মা আৰু ধুনু আহিলে শাক বুটলিবলৈ। ইয়াত কি বুটলিছে ঠিক নাই আৰু। ইমান শাক বুটলিছা নে তুমি? সি ঘৰত আহি বহুত মুকলি পায় আৰু বহুত ভাল পায়, এনেদৰে মুকলিকৈ থাকিবলৈ পায় ইয়াত। হাতত নাহি শাক। এয়া শাক বুটলিছিল যে এয়া মায়ে কাটিলে, এতিয়া সৰু সৰু আলুগুটিৰ লগত বনাব ভাজি। এনেদৰে খাই ভাল লাগে। মাটিকাদুৰি আৰু জিলমিল শাক আৰু কি আছে আজি, আৰু খুতৰা। বেলেগ নাপালোঁ। আৰু মায়ে বাই ৰুইছিলে ফুল, ধুনীয়াকৈ ৰুইছে মানে আৰু বহুত ধুনীয়া হৈছে দেখিবলৈ। সৰু সৰুকৈ ফুলিছে, আপোনালোককো দেখুৱাইছোঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই, আৰু মোৰ ভিডিঅ' চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ আহিছোঁ।